बरपेटा रोडाव गोदानै लुफुंनाय फ्लाइओभारखौ बेखेवनानै होबाय गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया। गोबाव बोसोरनिफ्राय रायजो राजाफोरनि हास्थायबोनाय फ्लाइओभारा जोबथारनायाव आबुं महर मोनबाय। साहा बरपेटा रोड आरो खोला बरपेटा रोडनि नांजाबनाय रेल ओभार ब्रिजखौ हाबाफारि बायदियै गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया दिनै रायजोनि थाखाय बेखेवनानै होयो। 43 कौटि रां बाहायनानै लुफुंनाय बे रेल ओभार ब्रिजनि मुंखौ दोननाय जादों एटेल फ्लाइं ब्रिज। मख'नाय जायोदि बै समनि आसामनि गिबि मन्त्रि सर्बानन्द सनोवाल आरो आथिखालनि गिबि मन्त्रि आरो बै समनि पाब्लिक वार्क्सको डिपार्टमेन्टनि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बाहागो लानायाव बे फ्लाइओभार लुनाय खामानिखौ थांनाय 2018 इं मायथाइनि 18 मे अक्ट'खालि जागायजेनदोंमोन। नाथाय लुफुंग्रा आफादनि सांग्रांथि गैयै कभिडनि थासारि रेल बिफाननि थार गनायथिनि फारिखान्थिया बे लुनाय खामानिखौ माखासे हेंथा होदोंमोनब्लाबो बे समाव बे लुनाय खामानिखौ आबुं खालामनानै दिनै हाबाफारि बायदियै रायजो राजाफोरनि थाखाय बेखेवनानै होबाय। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব পাৰোঁ। বৰপেটা ৰাইজক আজিৰ এই প্ৰাপ্তিৰ দিনটোত মই বহুত অভিনন্দন জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৱৰ্কিং প্ৰেছিডেণ্ট ৰাণা গোস্বামী ডাঙৰীয়াই আজি যোগদান কৰিব 3 বজাত বা 4 বজাত। আৰু মই আপোনালোকক আগতে কৈছোঁ যে কংগ্ৰেছৰ কোনো নেতাকে আপোনালোকে বিশ্বাস নকৰিব। যিসকলে সাংবাদিকক বেছিকৈ কথা কয় তেওঁলোকে আটাইতকৈ আমাৰ লগত সম্পৰ্কত থাকে আৰু তেওঁলোকে আটাইতকৈ আগত জইন কৰিব। থাকিব ৰকিবুল হুছেইন থাকিব, ৰেকিবুদ্দিন আহমেদ থাকিব, জাকিৰ হুছেইন থাকিব, নুৰুল হুদা থাকিব, ৰচিদ থাকিব, গোৱালপাৰা বিধায়ক, এনেকৈ 2-4 জন থাকিব। মই নামহে কৈছোঁ, মই কোনো ধৰ্ম সম্প্ৰদায়ৰ কথা কোৱা নাই। কেইজনমান থাকিব, বাকি আৰু কোনো নাথাকে। सारे सीटें मिलेगा। असम में 2-3 कम होगा। कार्यकारी सभापति আহিলে कि 2 दिन पिछत सभापतिও আহিব, उपसभापतिও আহিব, সাধাৰণ সম্পাদকও আহিব, বিধায়কও আহিব, সবে আহিব। মই কাৰোৱে নাম নকওঁ, সকলোৱে আগতেওতো এইবিলাক এইসকলৰ মই নাম কোৱা নাই, নিজে নিজে আহি থাকিব। মোৰ লগতেতো সব ডাঙৰ হৈছে। মোদী কেৰিশ্মা মোদী ডাঙৰীয়াৰ আৰু মোৰ লগত ব্যক্তিগত সম্পৰ্ক। বৰপেটা লোকসভাত প্ৰাৰম্ভিকভাৱে আমি ভাবিছোঁ যে এজিপিৰ লগত কথা পাতিম। এজিপিয়ে কথা বিচাৰিলে আমি বৰপেটা লোকসভা আসনখন এজিপিক এৰি দিয়াৰ কাৰণে আমাৰ কোনো অসুবিধা নাই। কিন্তু এতিয়াও সাংগঠনিক পৰ্যায়ত আলোচনা হোৱা নাই, আজিহে আলোচনা হ'ব। এইটোতো বিজেপিয়ে খেলিলে কি প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবতো মই জানো, কিন্তু এজিপিয়ে খেলিলে কাক অগ্ৰাধিকাৰ দিব তেওঁলোকৰ দলে কৰিব। গতিকে আজিহে সাংগঠনিক আলোচনা হ'ব। মহিলা আমাৰ 26 চনৰ পিছত 30% ৰিজাৰ্ভেশ্যন হ'বই। এইবাৰ যিমান কেইজন পাৰোঁ আমি দিম। কৰিলে হ'ব আৰু কি ক'ম আৰু কিমান মই উঠি দিম, তাতে কি আছে। 11:30 প্ৰটেক্টেড বৰপেটাটো প্ৰটেক্টেড বেল্ট দিয়া হৈছে। জিলা নহয়, বৰপেটা সত্ৰৰ কাষৰ এৰিয়াটো। এতিয়া কিলোমিটাৰটো ডিচি আৰু আমাৰ অনুজ পেগু ডাঙৰীয়াই কথা বতৰা পাতি আছে সত্ৰৰ লগত, স্থানীয় ৰাইজৰ লগত। এইটো 15 আগষ্টৰ ভিতৰত হৈ যাব। জিলাখনৰ গোটেইখিনিতে লাহে লাহে হ'ব, কিন্তু ব্যৱসায়ী জেগাবিলাকত কৰিলে বৰ ঠিক নহ'বতো। গতিকে চাই চিতি কৰিব লাগিব।